এয়া এজন 16 বছৰীয়া যুৱক। তেওঁ ঘৰতে আৰম্ভ কৰিলে সৰুকৈ এখন নাৰ্চাৰী, য'ত নেকি তেওঁ ৰাখিছে বগা চন্দন, ৰঙা চন্দন আৰু মেহগনি। আৰু তেওঁ আজি লগাই 2 বছৰ হৈছে আৰু 2 বছৰ মোৰ পৰা তেওঁ গুটি ক্ৰয় কৰি আছে। যোৱা বছৰ তেওঁ 1 কেজি গুটি লৈছিলে আৰু তাৰ পৰা এটা ভাল তেওঁ উপাৰ্জন কৰিছিলে। আৰু এই বছৰো তেওঁ পুলি প্ৰস্তুত কৰিছে। এইখিনি এবছৰীয়া পুলি। আৰু মই ভাবিলোঁ এটা ভিডিঅ' কৰি দেখুৱাই দিওঁ আপোনালোকক, যিসকলে নাৰ্চাৰীৰ লগত জড়িত হ'ম বুলি ভাবে তেওঁলোকে জড়িত হ'ব পাৰে। ইয়াতো এটা ভাল উপাৰ্জন আছে। তেওঁ বয়স মাত্ৰ 16 বছৰ হৈছে, কিন্তু তেওঁ বহুত বেছি কৰিব নোৱাৰে, কিন্তু তেওঁৰ মনটো বহুত ডাঙৰ। তেওঁ সৰুকৈ আৰম্ভ কৰিছে নিজৰ ঘৰতে। তো এই পুলিকেইটা 2 মাহ হৈছে, 2 মাহত ইমান ডাঙৰ হৈছে। কিন্তু 2 মাহ হৈছে ন? এই পুলিকেইটা গজালি ওলোৱাৰ পৰা 2 মাহ হৈছে। 2 মাহত মানে যেতিয়া ইয়াত গজালিটো ওলাইছিলে তাৰ পৰা এতিয়া 2 মাহ হৈছে ন? 2 মাহ হৈছে। তো গ্ৰোথটো কিমান ধুনীয়া। আৰু এইটো হৈছে বগা চন্দনৰ পুলি। আৰু এইটো 4-5 মাহ বছৰ ধুনীয়া ডাঙৰ হৈ যাব ন? ডাঙৰ হৈ যাব। 1 ফুট 1.5 ফুট হয়, বেছি হ'ব ন? বেছি হ'ব। তো দাদাৰ পৰা যোৱাবাৰ মই 1 কেজি গুটি লৈছিলোঁ। 1 কেজি গুটি পচাই মোৰ প্ৰায় 2000 মান পুলি হৈছিলে। 2000 মান পুলিৰ ভিতৰত মই 1000 মান বিকি দিছিলোঁ পুলি। প্ৰায় পুলি 50 টকামান বিকিছিলোঁ। আৰু বাকী 300-200 মান মৰিছিলে। বাকী মই পুলিখিনি লগালোঁ ঘৰতে। প্ৰায় মই পুলি 500-600 মান লগাইছোঁ পুলি। পইচা 50,000 মান টকা পাইছিলোঁ। আৰু বাকীখিনি পুলি ৰুলোঁ। আৰু মোৰ খৰচ হৈছিলে প্ৰায় 7-8 হাজাৰ মান টকা খৰচ হৈছিলে। পলিথিনত গৈছিলে, পেকেটিং কৰোঁতে গৈছিলে, আৰু গুটিত গৈছিলে। মই আৰু এটা প্ৰশ্ন সুধিম হা এতিয়া। 1 কেজি গুটিত 1 লাখ টকা পাব পাৰি নে নোৱাৰি? 1 লাখ টকা পাব পাৰি। ঘৰত তো ভালকৈ কৰিলে পাব। মানে যদি তুমি পুলিখিনি নমৰে, হয়, আৰু বৰ বেছি বৰষুণহে মৰে পুলিটো, হয়, যদি বৰষুণত ধৰি লওক মৰে। বচাব পাৰে, তেতিয়া 1 কেজি গুটিত 1 লাখৰ পাব, বেছি পাব পাৰি ন? হয়। আৰু তুমি কিমান 50,000 পাইছিলা, 50,000 আৰু বাকীখিনি তুমি নিজে ৰুলা। এই ল'ৰাজনে কেনেকৈ আৰম্ভ কৰিছিলে মোৰ পৰা গুটি লৈ আপোনালোকে শুনিলে। তো আপোনালোকেও যদি ঘৰতে মানে এটা উপাৰ্জন কৰিব বিচাৰে, যিসকল নিবনুৱা ল'ৰা ছোৱালী বা হাউচৱাইফসকলে ঘৰত থাকি তেওঁলোকে একদম কম মূলধনত যদি আৰম্ভ কৰিব বিচাৰে মানে নাৰ্চাৰী, তো মই যিকেইটা ফোন নাম্বাৰ দিছোঁ তাতে ফোন কৰিব। মই আপোনালোকক একদম কম দামত একদম ভাল গুটি, যোনখিনি গেৰাণ্টি থাকিব, সেনেকুৱা গুটি আপোনালোকক যোগান ধৰিম। যিখিনি গুটি 100% আপোনালোকক ওলাবই। মানে বহুতে ফ্ৰড কৰে কি বেয়া গুটি দি পঠিয়ায়, সেনেকুৱা গুটি আমাৰ ফালৰ পৰা অন্ততঃ দিয়া নহয়। আৰু আপোনালোকে এখন নাৰ্চাৰীৰ কাৰণে প্ৰথম আপোনালোকক এনেকুৱা দেখাই দিয়া গ্ৰীণ নেট এখন দৰকাৰ হ'ব, যিখন মূল্য মাত্ৰ 2000 টকা। এইটো আপোনালোকে যিকোনো ধৰি লওক দোকানত পাই যাব, হেৰি কি কয় দোকানবিলাকত। তো এইটো পোৱাৰ পিছত আপোনালোকে কিনি আনিব। এখন 2000 টকাত আপোনাৰ বহুত ডাঙৰ পাব। আৰু যদি কোনোবাই কমকৈ আৰম্ভ কৰিব বিচাৰে, তেতিয়াহ'লে মাত্ৰ 500-1000 টকামানৰ ভিতৰত এনেকুৱা গ্ৰীণ নেট কিনি আনিব। আৰু বেৰি ল'বলৈ এনেকুৱা নেট এখন পায়, এখনো কিনি ল'ব। এখন খুব বেছি 600-700 মান ল'ব। আৰু গুটিখিনিত পইচা যাব। গুটিখিনিত আপোনাৰ যদি ধৰি লওক খুব বেছি আপোনালোকৰ 6-7 হাজাৰ ভিতৰত আপোনালোকৰ এখন নাৰ্চাৰী বনি যাব। আৰু সেই নাৰ্চাৰীখনত এই ল'ৰাজনে কোৱাৰ দৰে আপোনালোকে যদি 1 কেজি গুটিত মিনিমাম আপোনালোকে 1 লাখ টকা এটা উপাৰ্জন কৰিব পাৰিব। আৰু আপোনালোকে নাৰ্চাৰীখনত কি কি ৰাখিব? বগা চন্দন, ৰঙা চন্দন, মেহগনি আৰু তামোল। এইকেইটা বস্তু ৰাখিলে আজিকালি ডিমাণ্ড বহুত বেছি। আজি কেইবছৰমান হৈছে মানুহবিলাকে মাটিবিলাক এনেই পেলাই থোৱা নাই, বাম মাটিবিলাক একদম বিভিন্ন ধৰণৰ গছ পুলি লগাইছে। আৰু মই ভিডিঅ'টোৰ যোগেদি বহুত সংখ্যক মানে নতুন নতুন আপোনাৰ মূল্যৱান গছৰ বিষয়ে তথ্য দি থাকোঁ। আৰু সেইবিলাক চাইও বহুত মানুহে লগাবলৈ ইচ্ছা কৰিছে। তো আপোনালোকেও নিজৰ ঘৰখনত থাকি একদম কম পইচাত খটুৱাই পিনে আপোনালোকে এটা ভাল উপাৰ্জন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে ক'তো বাহিৰত যাব দৰকাৰ নাই। নিজৰ ঘৰখনতে আজি আপুনি পেকেট কৰিলে 40টা কৰিলে, যদি আপোনালোকে 40টাও কৰে, যদি 50 টকাকৈ মাৰিছে, আৰু এটা পুলি আমি মিনিমাম 50 টকাকৈ বিকোঁ, আৰু হ'লচেল ৰেট। আৰু যদি এই পুলিটো অলপ ধৰি লওক বেলেগ এখন আপুনি নাৰ্চাৰীৰ পৰা কিনিব বিচাৰে, মিনিমাম 100-150 পাব। আমি এইকাৰণে কমত দিব পাৰোঁ, আমি নিজে পুলি প্ৰস্তুত কৰোঁ। বহুত সংখ্যক নাৰ্চাৰীয়ে নিজে পুলি প্ৰস্তুত নকৰে। তেওঁলোকে কি কৰে, আমাৰবিলাক নাৰ্চাৰীৰ পৰা কিনি নিয়ে আৰু তেওঁলোকে দামত বিক্ৰী কৰে। তো আপোনালোকে কি কৰিব, ক'ত বিকিব যদি ভাবি আছে, আপোনালোকে হ'লচেল ৰেটত দিব। আৰু যিবিলাক নাৰ্চাৰীৰ ওচৰে পাঁজৰে আছে, যিবিলাকে পুলি প্ৰস্তুত নকৰে, সেইবিলাকে কিনি নিব আৰু ইয়াৰ পৰা এটা ভাল উপাৰ্জন কৰিব পাৰোঁ। মই আশা কৰোঁ যিসকল নিবনুৱা ঘৰত আছে, আপোনালোকেও এনেকুৱা ব্যৱসায় আৰম্ভ কৰি, এই ল'ৰাজন 16 বছৰ বয়সত তেওঁ ব্যৱসায় আৰম্ভ কৰিছে। আৰু কেনেকৈ এটা ভাল উপাৰ্জন কৰিছে, মই ভাবোঁ আপোনালোকেও পাৰিব। মাথো কষ্ট কৰিব পাৰিব লাগিব, চেষ্টা কৰিব পাৰিব লাগিব, আৰু মানুহৰ এটা বুদ্ধি লাগিব। আৰু এইকেইটা খটুৱাই মই ভাবোঁ আপোনালোকে এটা ভাল উপাৰ্জন কৰিব পাৰিব, আৰু উপাৰ্জন কৰি এটা ছাকচেছ আপোনালোকে ল'ব পাৰিব।